সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। 2024 চনক আমি বিদায় দিবৰ সময় হ'ল আৰু নতুনক আদৰি লোৱাৰ প্ৰস্তুতি চলাবলৈ হ'ল নহয় জানো। আৰু এই নতুনক প্ৰস্তুতি চলাবৰ বাবে আপোনালোকলৈ মই অফাৰ প্ৰাইজত কিছুমান প্লানছ লৈ আহিছোঁ আৰু এই অফাৰ প্ৰাইজত আপোনালোকে মোৰ পৰা প্লানছবোৰ খুব সোনকালেই সংগ্ৰহ কৰিব বুলি আশা ৰাখিছোঁ। এইবোৰ মই 250ত চেল কৰিছিলোঁ আৰু এতিয়া দিছোঁ 190ত। গতিকে আপোনালোকে ৰৈ নাথাকিব, সোনকালে স্ক্ৰীনশ্বট লওক আৰু স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপ কৰক, নহ'লে কমেণ্ট কৰক। আৰু এইটো বগা কালাৰবোৰ অকণমান ওলাইছে, প্ৰত্যেকৰে কালাৰবোৰ ওলাইছে যিবোৰ সেইবোৰেহে মই এতিয়া ভিডিঅ'ত দেখুৱাইছোঁ। গতিকে যিসকলে সোনকালেই স্ক্ৰীনশ্বট লৈ মোক হোৱাটছএপ কৰিব তেখেতসকলে পাব। আৰু হালধীয়া কেইটামান ওলাই আছে, কিন্তু বাকী কালাৰ এটা পিছে ওলাই আছে। আৰু এই অফাৰ চলিব গোটেই ডিচেম্বৰ মাহটো। তাৰপাছত জানুৱাৰীক আমি নতুনত্বভাৱে আদৰি ল'ব লাগিব আৰু কি আনিব পাৰোঁ নতুন আপোনালোকৰ বাবে সেইটো আৰু সময়ে ক'ব। আপোনালোকেও আশীৰ্বাদ কৰিব মই যাতে আৰু নতুন নতুন প্লানছ আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ নতুন বছৰটোত। এয়া ভেৰিগেটেড লিভছত হোৱাইট কালাৰ বগেনভেলিয়া আছিলে আৰু সেইবিলাকৰ দামবোৰ চব অফাৰ প্ৰাইজতে দিছোঁ মই আপোনালোকক। এয়া হৈছে ভেৰিগেটেড জেড প্লেণ্ট, আগতেও আনিছিলোঁ, শেষ হ'ল, গতিকে আকৌ আনিছোঁ। এইবিলাক খুব ধুনীয়া হেল্ডি ব্ৰুচি প্লাণ্ট আহিছে, লগতে দুই এটা সৰু পুলিও দিছে। আৰু এইবোৰ দিছোঁ এতিয়া 100 টকাত, অকল 100 টকাতে আপোনালোকে মোৰ পৰা ল'ব পাৰিব। আগতে অকণমান মই কেইটকামান কমত দিছিলোঁ। আগত প্ৰথমতে যেতিয়া আনিছিলোঁ তেতিয়া মই ৰিপৰ্ট কৰা নাছিলোঁ, এতিয়া ৰিপৰ্ট কৰি দিলোঁ। গতিকে আপোনালোকে এতিয়া 100ত ল'ব পাৰিব, যিহেতু মই 120ত বিক্ৰী কৰি আছিলোঁ। আৰু পইনচেটিয়াৰ কেইবাটাও কালাৰ আছে, 190ত দিছোঁ। যিবোৰ আছিলে 220ত মই চেল কৰি আছিলোঁ, 220বোৰ এতিয়া মই 190ত দিছোঁ। প্ৰত্যেকৰে 20-50কৈ মই লেছ কৰি দিছোঁ। আৰু এয়া আছে 280ত দিছিলোঁ, এতিয়া 260ত দিছোঁ। খুব ধুনীয়া আৰু হেল্ডি প্লাণ্টছ, ফুলিও আছে। কালাৰটো ফুলি থকাৰ সময়ত ল'বলৈ ভাল। এইটো ডাবল পেটেলৰ ৰেড কালাৰ। আৰু যিসকলে ল'ব স্ক্ৰীনশ্বট লৈ লগে লগে হোৱাটছএপ কৰিব, কাৰণ প্ৰত্যেকটোৰ কালাৰৰ এজোপাকৈহে এডেনিয়াম আছে আৰু এইটো কালাৰ ফুলি আছে। গতিকে আপোনালোকক দেখুৱাইছোঁ 260ত, এইবিলাক দিছিলোঁ 280ত। আৰু এন্থুৰিয়ামবোৰ দিছিলোঁ 350ত, এতিয়া 300ত ইমান ধুনীয়া ধুনীয়া কালাৰ আপোনালোকে ল'ব পাৰিব। আৰু এইটো এটা খুব ধুনীয়া আপোনালোকৰ কাৰণে সুযোগ লৈ আহিছোঁ 2024 চনৰ শেষৰ ফালে। আৰু এইটোৱে মোৰ এই চনটোৰ 2024 চনৰ শেষৰটোৰ অফাৰ, খুব ধুনীয়া অফাৰ প্ৰাইজত প্লাণ্টছবিলাক দিছোঁ। এইটো এটা অতি ধুনীয়া কালাৰ, আনকমন কালাৰ। পাতবিলাক প্ৰথমে কফি কালাৰ হৈছে, আপোনালোকে দেখিছে। এইটো কিবা পিচ কালাৰো নহয়, সাংঘাতিক মৰম লগা কালাৰ। আৰু এইটো হৈছে বেবী পিংক কালাৰ। আৰু গছকেইজোপা খুব হেল্ডি, গতিকে আপোনালোকে পিকচাৰত দেখুওৱা ধৰণেৰে, ভিডিঅ'ত দেখুওৱা ধৰণেৰে পাব। আৰু এয়া হৈছে ছানপেচনবোৰ মই 130, 120ত চেল কৰি আছিলোঁ, এতিয়া অফাৰ প্ৰাইচ দিছোঁ 100। আৰু এজোপাতে 3-4টাকৈ ব্ৰাঞ্চ আছে। এয়া হৈছে ভোট জলকীয়া দামটো 10 টকা। আৰু এইটো যিটো টাটো নয়নতৰা, সেইটো 50 ৰুপিজ মই বিক্ৰী কৰি আছিলোঁ 80 ৰুপিজত। আপোনালোকে এই মাহটোত গোটেইখিনি অফাৰ প্ৰাইচতেই পাব, গতিকে সোনকালে কৰক। যিসকলে আগতীয়াকৈ কৰিব তেওঁলোকে ভাল প্লানছবোৰ পাব। আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুনকৈ চোৱাসকলে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লাইক এটা